আৰু বেছি দিন হ'ব আৰু 3-4 মিনিটৰ পিছত হৈ যাব ইমান জ্বলা গুড মৰ্নিং গাইজ ৰাতিপুৱা উঠি মই চাউল চালি আছোঁ এতিয়া ভাত চাত বনাম আকৌ এইটো চালি শেষ হোৱাৰ পিছত ভাত বনাম আজি কি ৰেচিপি বনাম সকলো দেখুৱাই থাকিম আপোনালোকক শামুকটো কাটি লওঁ আজি এইটোৰে ৰেচিপি হ'ব চ' এতিয়া আপোনালোকে চাই থাকক ইটো এনেকৈ পেলাই এইটো কাটিব লাগিব দেই ইটো এনেকৈ কাটি পেলাই বাছ চাওক ইমান ডাঙৰ ডাঙৰ কাটি হৈ গ'ল চাওক শামুক এইটো দেখা এইটো দেখা হৈ গ'ল এপা শামুক কাটা হৈ গ'ল এতিয়া ধুম নিমখ দি দিলোঁ অকণমান আৰু এইটো খাৰ কলগছ কাটি পেলাই সৰু সৰুকৈ কাটি শুকাই থৈ দিয়ে ৰ'দত কেইদিনমান এইটো শুকালে জ্বলাই যিটো ছাই ওলাই তাৰে এইটো পানীৰে খাৰ এইটো জলকীয়াও কাটি দিলোঁ এতিয়া বহাই দিওঁ বহাই দিলোঁ আমি জুইতে বনাওঁ এইটো ঢাকি থৈ দিলোঁ এতিয়া বলক অমিতাটো কাটো এতিয়া বলক আমি অমিতাটো কাৰোগৈ বলক লাখুটিটো ক'ত পাম লাখুটি এইটো লাখুটি লৈ ল'লোঁ এতিয়া অমিতা কাৰোগৈ ইমান ওপৰত চাওঁ অমিতাখন কেনেকৈ কাৰো নপৰেচোন ইমান ওপৰত এতিয়া আমি অমিতা কাৰো চাওক মজা এইটো খাম শামুক দি মজা শামুকত দি দিওঁ আপোনালোকে কমেণ্টত জনাব দেই আপোনালোকে কিহেৰে খায় জনাব শামুক কিহে দি বনাই জনাব দেই ইয়াৰ দেখো মামি ঢাকনি দি দিলোঁ এতিয়া আদাটো খুন্দো আদাটো খাৰ পাচলিত আদা দিলে টেষ্টটো আৰু বেলেগ হৈ যায় মানে এতিয়া এইটো দি দিওঁ আদা খুন্দিছিলোঁ ঢাকনি দি দিওঁ আধা সিজা হৈ গ'ল পাচলি এতিয়া আৰু 4-5 মিনিট পিছতে হৈ যাব অলপমান আছে আৰু সিজিব আধা সিজিলে এতিয়া শুকান মাছটো দি দিওঁ পাচলিত আগতে জ্বলাই থোৱা আছিলে
আপোনালোকে দিয়ে নে নিদিয়ে কমেণ্টত জনাব। শুকান মাছ দিলে অকল পেকেটিং বস্তু খাই ভাল পায়, বেলেগ বস্তু ভাল বস্তু দিলে একো নাখায়, অকল এইবোৰেই খাব খোজে। কি যি হ'ব। চালাড বনাম, বন্ধাকবি, টমেটো আৰু এইটো পিঁয়াজ, জলকীয়া। কেমেৰা ল'ব লাগে বোলে তাক, এনেকৈ খাই আছে চাওক। যি জ্বলা হৈছে ৰে, দুটাহে জলকীয়া দিছিলোঁ চালাডত, ইমান জ্বলা, মাই গড। পাচলিত 5টা দিছিলোঁ, কিন্তু পাচলিত ইমান জ্বলা লগা নাই, চালাডত 2টাহে দিছিলোঁ।